এডভান্টেজ আসামৰ বাবে নৰূপোৱা গুৱাহাটীৰ সৌন্দৰ্যত চকু পৰিল চুৰৰ ৰং বিৰঙী লাইট চুৰ কৰা চুৰৰ বিৰুদ্ধে ৰুজু হল দুটাকৈ গোচৰ এতিয়াৰ পৰা গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনত চকু ৰাখিব মহানগৰ প্ৰশাসনে গুৱাহাটীৰ 60টা স্থান চিহ্নিত কৰি প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰশাসনে কৰিব সৌন্দৰ্য বৰ্ধনৰ কাম অবৈধ হোৰ্ডিঙৰ বিৰুদ্ধেও কঠোৰ হ'ব প্ৰশাসন এডভান্টেজ আসামৰ পূৰ্বৰ দিন আৰু এডভান্টেজ আসামৰ পিছৰ দিন আগদিনাৰ ৰঙা নীলা ছাতিৰ জিলিকনি পিছদিনা ধুবাং বাং দীঘলী পুখুৰী এডভান্টেজ আসামৰ দুদিনীয়া সন্মিলন শেষ হোৱাৰ লগে লগে ৰঙা নীলা ছাতিৰে জিলিকি থকা দীঘলী পুখুৰী এতিয়া ধুবাং বাং হল মহানগৰীৰ বিভিন্ন পথত দুদিন পূৰ্বে দেখিবলৈ পোৱা ফুলৰ টাব এতিয়া অন্তৰ্ধান এডভান্টেজ আসাম শেষ হোৱাৰ পিছৰ দিনাই পোৱা নাৰ্চাৰীৰ মানুহে উঠাই লৈ গ'লহি ভাড়ালৈ অনা ফুলৰ টাব এডভান্টেজ আসামৰ পূৰ্বে এনেদৰেই লাইটত জগমগাইছিল মহানগৰী পিছে এডভান্টেজ আসাম শেষ হোৱাৰ পিছতেই মহানগৰীৰ মহানাগৰিক চুৰৰ চকু পৰিল চকমকীয়া ষ্ট্ৰীট লাইটত সেয়েহে এডভান্টেজ আসামো শেষ হ'ল আৰু ষ্ট্ৰীট লাইটত থকা ৰঙা নীলা লাইটো চুৰি হ'ল ইফালে এডভান্টেজ আসাম শেষ হোৱাৰ পিছতে মহানগৰ জিলা প্ৰশাসনে উপলব্ধি কৰিছে গুৱাহাটী সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে We have taken a sincere effort to beautify and clean the city. আমি জি বনাইছো জি বস্তু ঠিকঠাক কৰিছো এইবিলাক আমি মানে অলপ ভালকে মেইনটেইন কৰিব লাগিব এতিয়াৰে পৰা হেনো প্ৰশাসনে বাহাল ৰাখিব মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব প্ৰশাসনৰ মতে ৰাস্তা ঘাটত লগোৱা লাইট খোলা নহয় ই লাগি থাকিব পিছে প্ৰশাসনে ক'লেই হ'বনে চুৰৰ চকু পৰিলেই নহয় আৰু ৰাস্তাৰ লাইট চুৰি কৰাক লৈ আৰক্ষী আয়ুক্তৰ তীৰ্যক মন্তব্য মহানগৰত থাকিলে হেনো মহানাগৰিকৰ পৰিচয় দাঙি ধৰিব লাগে চুৰৰ লাজ লাগিব লাগিছিল সেয়েহে এতিয়া আৰক্ষী কঠোৰ হ'ব এনে চুৰিৰ বিৰুদ্ধে মানুহবিলাক কি কৰিছে যি আমি ৰোড ফাৰ্নিচিং সাইনেজেছ বিলাক লগাইছে এই সাইনেজেছ বিলাক ৰিমুভ কৰি দিছে লাইটিং কৰিছো ইলুমিনেশ্যন কৰিছো এই ইলুমিনেশ্যন কৰা জাগাত মানে মিনিমাম 5টা জাগা তেওঁলোক মানে কাটি লৈ গৈছে একচুৱেলি সো আমি পাৰ্মানেন্টলি ৰাখিব বিচাৰিছো উই ৱান্টেড টু কিপ ইট এজ আ পাৰ্মানেন্ট থিং আনহাতে ক্লিন চিটি গুৱাহাটীত 60টাকৈ স্থান চিহ্নিত কৰা হৈছে পৰিষ্কাৰ কৰি ৰখাৰ বাবে আৰু প্ৰতিটো স্থানতেই প্ৰতি দুমাহৰ মূৰে মূৰে কাম চলিব গুৱাহাটী বাকী ৰাইজৰ কাৰণে এটা এছেট হিচাপে থাকিব গ্লোবাল ইনভেষ্টৰ মিট হৈছে দ্যাটছ এ ডিফারেন্ট ইস্যু বাট এটা পার্মানেন্ট এছেট হিচাপে আমি মানে এইবিলাক জি সাইনেজেস জি আমাৰ কালচাৰাল আইটেম বিলাক বনাইছো জি আমি মানে আমাৰ লোকাল বস্তু আমি ৰেপ্লিকেট কৰিব বিচাৰিছো এইবিলাক মানে এটা পাৰ্মানেন্ট হিচাপে থাকিব আমি ৰাখিব বিচাৰিছো আনহাতে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আঁতৰ কৰা হ'ব অবৈধ হোৰ্ডিঙৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন সংগ্ৰহ কৰিব জৰিমনা আনহাতে গুৱাহাটীৰ প্ৰতিটো পথ জিলিকাই তুলিবলৈ যি লাইট লগোৱা হৈছিল সেই লাইট চুৰি হোৱাৰ সংক্ৰান্তত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে NHAI আৰু GMDৰ ফালৰ পৰা কেতিয়াবা মানে ৰাস্তাৰ মাজতে কিবা প্ৰাইভেট ফ্লেগছ কিবা প্ৰাইভেট ব্যানাৰ্স ব্ৰ্যান্ডিংছ গোটেই পৰিৱেশ মানে অকমান অলপ বেলেগ ধৰণে লৈ যায় এইবিলাক আমি মানে অলৰেডি GMC কৰি আছে ৰিমুভ অল দ্য আনঅথৰাইজড হোৰ্ডিংছ সাইনেজেস যিমান আছে সব কৰিব নতুন আৰু পুৰণি দুয়োখন শৰাইঘাটৰ দলঙতেই লাইটৰ ব্যৱস্থা কৰা হ'ব আনহাতে পাৰ্কিঙৰ ক্ষেত্ৰতো কঠোৰ হ'ব প্ৰশাসন পাৰ্কিং লোৱা হস্পিটেল আৰু শ্বপিং মলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আনহাতে মহানগৰীৰ সমস্যা বা অভিযোগ সন্দৰ্ভতো ৰাইজে অভিযোগ দিব পাৰিব 8811007000 এই নম্বৰটোত আনহাতে অতি শীঘ্ৰেই আই লাভ গুৱাহাটী নামৰ এটা এপো মুকলি কৰা হ'ব বুলি ঘোষণা কৰিলে আৰক্ষী আয়ুক্ত হীৰেন নাথে আইনী প্ৰক্ৰিয়াৰ ফালৰ পৰা মই যি দুখন এফআইআৰ পাইছো খুব ষ্ট্ৰিক্ট একশ্যন ল'ম খুব ভালদৰে ইনভেষ্টিগেশ্যন কৰিম যি দুষ্কৃতিকাৰীয়ে এনে ধৰণৰ বেয়া কাম কৰি গোটেই মহানগৰবাসীক লজ্জানত কৰিছে তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰং একশ্যন লোৱা হ'ব কেমেৰা পাৰ্চন মনোজ ডেকাৰ সৈতে কুলেন্দ্ৰ শইকীয়া নিউজ লাইভ